হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছা। তো আজি এপাক ফুৰিবলৈ যাবলৈ লৈছোঁ। বহুত দিনৰ মূৰত কেমেৰাটো হাতত ল'লোঁ ভ্লগিং কৰিম বুলি। তো মানে আজি মানসলৈ যাম বুলি ভাবিছোঁ, অলপ ফুৰি আহোঁ তাত গৈ। তো ভিডিঅ'টো চাই থাকক আৰু। তো মোৰ লগত যাব এয়া চটু ভাই। তো চটু ভাই যাবলৈ একদম ফুল ৰেডি মানাছ। তো আমি চটু আৰু মই এতিয়া যাম, মানে চটক চলাব দিলোঁ, মই পিছত উঠিম। আপোনালোকক নাজাৰাবিলাক দেখুৱাব লাগিব না, ভিউবিলাক। তো এতিয়া গাড়ীত উঠি ল'লোঁ, এয়া গিটাৰো লৈছোঁ, মানে ফটো চটো উঠবা লাগব না, সেইকাৰণে গিটাৰ লৈছোঁ মানে ফটো উঠবা লাগব, ইনষ্টাগ্ৰামত দিব লাগব। তো চাই থাকক। আহি পাই গ'লোঁ আমি বিষ্ণু মন্দিৰ, আমাৰ ইয়াৰে পশ্চিম কঁঠালমুৰি এইটো বিষ্ণু মন্দিৰ। ইয়াৰ লগতে আছে পহুমৰা নদী, আৰু এইখন নতুন দলংখন বনাইছে। আল্টিমিটাৰৰ ভিউবিলাক চাই ইয়াত বহুত ফটোচটো উঠিছিল আগতে। ইয়াতে মানে বহুতে ফটোচটো উঠিছিল আৰু ধুনীয়া নাজাৰা হয় না, মানে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। আৰু আপোনালোকে এইফালে চাওক, অলপ অলপ পাহাৰখনো দেখা পাব ভূটানৰ। তো ফটোচটো উঠাৰ কাৰণে একদম বেষ্ট প্লেচ আৰু এইটো। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি অনুমান, যাত্ৰা জেনাকি আঁকি জানে মনে কৰা। তো আমি এতিয়া পাই গ'লোঁ এইটো বডুঘাটা চক। ইয়াৰ পৰা মানে শালবাৰী চাইডে যাব লাগিব, শালবাৰী হৈ কিনে আমি যাম মানাছলৈ। তো এতিয়া পাই গ'লোঁ এইটো আপোনাৰ ভৱানীপুৰ টু শালবাৰী ৰাস্তা। তো ইয়াৰ পৰা আমি চিধা গৈ থাকিম। আৰু এজন বন্ধু লগ পালোঁ, এয়া পংকজ ভাই। আমি এয়া আহি পাই গ'লোঁ শালবাৰী বজাৰ। তো ইয়াৰ পৰা এটা লেফ্ট চাইডে যোৱা ৰাস্তা আছে, সেনেকৈ যাব লাগিব। ভালদৰে চিনিও নাপাব, ৰাস্তাত সুধিব লাগিব। তো এতিয়া আমি গৈ থাকোঁ। তো চটু ভাই ফুল জোচ না একদম, কি কথা চথা নকওঁ, ফুল জোচ। তো এতিয়া আমি যাই থাকোঁ আৰু মানে মানাছলৈ যাই থাকোঁ। শালবাৰী কলেজখন দেখুৱাই আহিছোঁ। এইখন শালবাৰী কলেজ চাই লওক, এইখন মেইন গেটখন, এইখন তাৰ পৰা ভিতৰত কলেজখন। মেইন ৰাস্তাৰ পৰা আমি মানাছৰ ফালে ভিতৰত সোমালোঁ। চাই লওক বাগানে বাগান, চাহ বাগান বহুত আছে ইয়াতে। আঁকিবলে মন মনতে সজোৱা জীৱন। তো গাইজ চাওক না, কি আল্টিমেট লাগি আছে জাগাখিনি, একদম গ্ৰীণ গ্ৰীণ চাহ পাতৰ না চবাই, একদম মজা না। চাই লওক গাইজ, কি ধুনীয়া গ্ৰীণ। এই ৰাস্তাৰ এইটো পাৰো আপোনাৰ চাহ বাগান, তাৰে মাজত দেখিছোঁ আমি। তো আল্টিমেট মজা লাগি আছে। তো গাইজ মানে ইমান ধুনীয়া চাহ বাগান চাৰিওফালে চাই লওক। তো ৰখি গ'লোঁ ইয়াতে, দুটামান ফটো উঠবা লাগব। আহিছোঁ যেতিয়া ফটোটো উঠবা লাগবই, তাৰমানে কি ধুনীয়া লাগিছে আৰু চাওক। এয়া চাহ গছ। ফটো উঠবা মাফলাই দি ফটো উঠবা, কি পোজ দিবা?
यो यो कैसा लग रहा है इधर आके? हाँ सतो बहुत अच्छा लगा, बहुत खुश हो ना? दिल खुश हो गया। दिल खुश हो गया तो एक बार नाचो। कैसे? हाँ तुम नाचो। गाना गाओ, हम गिटार बजाते हैं। ओ फिल्मी ये गिर सकता था। गिर सकता था लेकिन नहीं गिरा। वाह पोजीशन, लड़के का पोजीशन देख लो। वाह 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 वाह, अरिजीत सिंह। ओह हाँ, कभी 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 तेरे दिल में क्या होता है? ख्याल आता है। किसका किसका ख्याल आता है सतु का? उसका जाने मन का। তো ইয়াতে বহুত সময় ৰখিলোঁ, মানে ৰিল চিল বনালোঁ, ফটো উঠিলোঁ। এতিয়া আমি মানাছৰ মেইন গেটখনক লগি যাই আছোঁ। তো ভিডিঅ'টো চাই থাকক, ইয়াৰ এটা ভিউ আৰু পাব। তো মানাছৰ ভিতৰত মানে কিবা এখন এটা বজাৰ টাইপ আছে আৰু ইয়াত পাই চাই লওক। ইয়াৰ আগত কিবা বজাৰ দোকান চোকান আছে আৰু ইয়াতে। এইটো বোধহয় কিবা অফিচ হয় ইয়াৰে, আৰু ইয়াত দোকান চোকান আছে, এইবিলাক চাই লওক। খন সাজি ল'বলৈ নিজাকৈ সপোনৰ এই পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিল সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান তো গাইজ এয়া ফাইনেলি আমি আহি পালোঁ মানাছ নেশ্যনেল পাৰ্কৰ মানে গেটখন আহি পালোঁ। এয়া চাই লওক, এইখনে গেট, মানাছ নেশ্যনেল পাৰ্ক প্ৰজেক্ট টাইগাৰ ৱৰ্ল্ড হেৰিটেজ চাইট। তো এইখনে মেইন গেটখন। ইয়াৰ পৰা ভিতৰত গ'লেহে আপোনালোকে আৰু বাঘ হৰিণা সিংহ গোটেই দেখা পাব। তো আমিতো আজি ভিতৰত নাযাওঁ, কেতিয়াবা আহিম বাৰু। তো চাই লওক, এইখন গেটেৰে মানে সেইফালে এণ্ট্ৰি কৰি কিনে ভিতৰত যাব লাগিব। তেতিয়াহে আপোনালোকে জীপ চাফাৰী বা হাতী চাফাৰীও হয় নেকি মই নাজানো, জীপ চাফাৰী হয় বাৰু। তো সেইবিলাক কৰিব পাৰিব। তো আমি ইয়াতে আছোঁ আৰু অলপ এনজয় কৰোঁ। আৰু সেইটো চাইডে এটা মানে নদী আছে, তো সেইফালেও যাম, অলপ দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। তো এইখনে হৈছে মেইন গেটখন আৰু মানাছ নেশ্যনেল পাৰ্কৰ। আৰু ইয়াতে মানে মেইন গেটখনৰ ওচৰতে এখন ধাবা টাইপ ৰেষ্টুৰেণ্ট টাইপো আছে। ইয়াতে কিবা খাব থাকিলে মানে খাব পাৰিব আৰু ইয়াত। তো গাইজ গেটৰ পৰা ভিতৰত অলপ সোমাই আহিব দিছে আৰু ইয়াতে আমি দেখা পাইছোঁ মানে ময়ূৰ আছে ইয়াতে। আপোনালোকক জুম কৰি দেখুৱাই আছোঁ অলপ ওচৰত যাই কিনে। তো ভিতৰত আহিলোঁ, ইয়াৰ গেটৰ মানে ভিতৰত আহিলোঁ অলপ। তো ময়ূৰটো এইটো চাই লওক, কি ধুনীয়াকৈ মানে পাখি মেলি আছে, চাই লওকচোন। এইটো দেখিছেনে? এইটো ময়ূৰ লাকি দে আজি কি দেখা পালোঁ। তে ময়ূৰে পাখি মেলিছে, দেখাইছোঁ। ইয়াত চাই লওক, ময়ূৰ পাখা মেলি আছে। বহুত ভালেকেইটা ময়ূৰ আছে ইয়াতে। চাই লওক, আৰু ওচৰতো আছে ৰ'ব ময়ূৰ, বহুত ভালেকেইটা আছে ইয়াতে ময়ূৰ। এইকেইটা চাই লওক আৰু ওচৰৰ পৰা। মুৰ্গীও আছেচোন। আছোতো সেইকেইটা কি বনেৰীয়া মুৰ্গী নাকি লগত? চতো একদম চেল্ফি উঠাতে ব্যস্ত হৈ আছে আৰু না কি? ফাৰ্ষ্ট টাইম আহিলে আজি? ছেকেণ্ড, মোৰো ছেকেণ্ড টাইম হয় দে মানাছ। মানে ভিতৰত যাই পোৱা নাই, কিন্তু ইয়াতে মানে এইখিনি গেটলৈকে আৰু ছেকেণ্ড টাইম আহিলোঁ এইবাৰ। ময়ূৰকেইটা মানে ইমান ধুনীয়াকৈ দেখা পালোঁ আৰু পাখি চাখি মেলি দিছে। লাইফৰ প্ৰথম আজি দেখা পালোঁ যে ময়ূৰ পাখি মেলা। তো এতিয়া গৈ আছোঁ আমি নদীটোৰ ফালে, তাতো এটা ধুনীয়া মানে লোকেশ্যন ভিউ আছে আৰু। তো চাই থাকক ভিডিঅ'ত। শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান। তো গাইজ আহি পালোঁ ইয়াৰ নদীটো, মানে বেকী নদীটো, এইটো বেকী নদীটো আহি পালোঁ। তো চাওক না নাজাৰা। গাইজ আপোনালোকে মানে এইটো ছিজনত ইয়াতে আহিলে এতিয়া নাওটো মানে ঘূৰিব পাৰিব আৰু। কি সুন্দৰ লোকেশ্যন চাই লওক, মানে কি সুন্দৰ ভিউ। এয়া নাও ইয়াতে আছে আৰু ইফালে চানিজ ডুবু কি সুন্দৰ এটা প্ৰাকৃতিক দৃশ্যটো। ধুনীয়া লাগিছে আহি, বহুত ধুনীয়া লাগিছে। হাচতো একদম ভাল লাগছে না, একদম চুপাৰ।
গাইজ এতিয়া হ'ল মানে আৰু বহুত এনজয় কৰিলোঁ এতিয়া আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু চাই থাকক এয়া ভিউবিলাক চাই লওক এয়া ভিউ মানে এতিয়া আৰু এন্ধাৰ হ'ব ধৰিছে আৰু এতিয়া মানে ভিউবিলাক চাই লওক এতিয়া তো টুৰিষ্টবিলাক এতিয়াও হৈছে ফুৰিবই হৈছে এনজয় কৰিছে আৰু আমিও বহুত সময় এনজয় কৰিলোঁ তো আজিলৈ আৰু মানে এইটো লোকেশ্যন মানে এৰিলোঁ আৰু নেক্সট আৰু কোনোবা দিনা আহিম আৰু তো আপোনালোকক আৰু দেখুৱাম পিকনিকৰ ছিজনতো আহিব পাৰোঁ এতিয়া পিকনিক আহি আছে না তো পিকনিকৰ ছিজনত ইয়াতে বহুত মানুহ হয় এতিয়াও আছে টুৰিষ্ট এইবিলাক গাড়ী চাড়ী আছে বহুত টুৰিষ্ট দেখা পাইছে আপোনালোকে এইবিলাক বহুত টুৰিষ্ট আছে এই তাত দোকান পাহাৰো আছে বাছ লৈ মানুহ আহিছে তো আৰু পিকনিকৰ ছিজনত আৰু মজা লাগিব বেছি